হাই গাইস কোন দিকে হগা আপোনালোকে ভালনে আজি এটা এনেকৈ ভিডিঅ' আৰম্ভ কৰিব লৈছোঁ। ভিডিঅ'টো এনেধৰণৰ, এই গাঁৱতে আৰু ঘৰৰ পৰা ওলালোঁ ৰাতিপুৱা সময়ত। এতিয়া গাড়ী এখন গৈছে, গাড়ীখনকে চাই আছোঁ। ই স্কুলৰ ষ্টুডেণ্ট লৈ গৈছে নেকি সম্ভৱতঃ। এইটো ৰঙা চোলা পিন্ধি থকা এটা চাই পাইছোঁ যে এইটো আমাৰ দাদা হয়। এইটো আমাৰ বাৰী, এইটো আমাৰ পাইন গছ। 2 বছৰ হ'ল কিন্তু এতিয়ালৈকে জোৰ দিয়া নাই। ইমান যতন কৰিছোঁ, জোৰ দিয়া নাই। এইটো আমাৰ কুৱাটো দেখাই আছোঁ আপোনালোকক। কুৱাটো চাওক, কুৱাটো এনেকুৱা মানে বিৰাট লেতেৰা পানী। এইখিনি মানে তলত মানে 12 ফুট মানহে ডাবে আৰু, কিন্তু তাৰপিছত আৰু বৰিং কৰিব নোৱাৰিগৈ। গতিকে কুঁৱা এখন দিছোঁ। কুঁৱা দিবলৈও বহুত ইমান ডাঙৰ ডাঙৰ বল্ডাৰ মানে কুঁৱাৰ তলত আছে, সানিবই নোৱাৰি। কুঁৱাটো ইমান ডাঙৰ। এইটো চাওক আমাৰ গেট ফুলকেইটা। এইটো মানে চিনাৰীৰ কাৰণে ৰাখিছোঁ। এইটো লগোৱা হ'ল 2 বছৰমান হ'ল, কিন্তু বাঢ়াই নাই। ইমান সাৰ দিছোঁ, গোবৰ চোবৰ দিছোঁ, কিন্তু ধৰিব নাই। এই ফুলজোপা কিন্তু ভাল হৈছে। আকৌ ফুলজোপা গেটৰ সন্মুখতে। এতিয়াই আমাৰ ঘৰ, এইটো আমাৰ গেট জপনাটো মই নিজে বনোৱা, বাঁহৰ পৰা বনাইছোঁ। আৰু যিহেতু আমি দুখীয়া, সেইকাৰণে বাঁহৰ পৰাই বনাইছোঁ। মানে কি, এইটো ঘৰত বহি থকা সময়ত বনোৱা হয়। আৰু এইটো জেওৰা আছে বাঁহত। আজি মায়ে ক'লে ছাগলীকেইটা ওলাই দিয়াচোন ঘৰৰ গঁৰালৰ পৰা। ওলাই দি পাত চাত কাটি দিলোঁ। 4জনীমান ছাগলী আছে ঘৰতে। দেউতাই এটা আনিছে, মানে ৰঙাটো দেউতাই কিনি আনা। মই বগা 3টা যে চাইছোঁ যে, এইটো মই আনিছোঁ, বজাৰত গৈছিলোঁ। এইটো আমাৰ গৰু, আমাৰ এইটো ক্ৰছ পোৱালি। এইটো দেশী, এটা দেশী, এটা ক্ৰছ পোৱালি, এটা দেশী গাই, আৰু এটা ক্ৰছ গাই আছে। ক্ৰছ গাইজনী অলপ পিছত আপোনালোকক দেখাম, ওলাব ভিডিঅ'তে ওলাব। এইটো দেশী গাই হয়, দেশী গাই পোৱালি। এইটোৰ মানে পথাৰত দিবলৈ আনিছোঁ। পানী খাব ধৰিছে, পানী খাই লওক। খোৱাৰ পিছত মানে পথাৰত দি আহিম। এতিয়া ঘাঁহ খাই আছে, চান্স পাইছে। এতিয়া মাকৰ ওচৰতে আছে, যেতিয়া ঘাঁহ অলপ খাই লৈছে। আৰু বাৰিষাৰ বতৰ যিহেতু, মানে ঘাঁহৰো অভাৱ পোৱা নাযায়। এইটো আমাৰ বলদ গৰু। এইটো ঘৰত আমাৰ ডাঙৰ ককাইৰ হয়। ককাই মানে বেলেগ, এইটো আমাৰ ককাই হয়। ককায়ে পথাৰত লৈ আহিছে, মানে আউখি 3 দিন আমি মানে পথাৰত হাল নাবাওঁ। আগৰ পৰাই, মানে পূৰ্বপুৰুষৰ পৰাই 3 দিন আমি মানি আহিছোঁ। মানে আউখি মানে খাট লাগিছে বুলি কয়। খাটত মানে আমি হাল নাবাওঁ, আৰু আউখিটো হাল নাবাওঁ, পৰম্পৰা। এইটো আমাৰ পুখুৰী। এতিয়া গাও ধুই লওঁ মই। এইটো চাওক, মই মানে পুখুৰীত নামি আছোঁ। ঠাণ্ডা পানী। পুখুৰীত নামি প্ৰথমত কাণত পানী অলপ দি লওঁ। পানী দিয়াৰ পিছত যি হয়, মানে পুখুৰীতে অলপ সাঁতুৰিম বুলি ভাবিছোঁ। সাঁতুৰি লওঁ। বহুত দিনত সাঁতৰা নাই, এতিয়া অলপ সাঁতুৰি লওঁ। চাই লওক ৰাইজ, সাঁতুৰি আছোঁ মই পুখুৰীত। এইটো আমাৰ গাঁৱলীয়া চুইমিং পুল বুলিও ক'ব পাৰি। গাঁৱত থাকোঁ যিহেতু, গাঁৱলীয়া চুইমিং পুল। পানীটো ক্লিয়াৰেই আছে, একদম পৰিষ্কাৰ। মানে ইয়াত আমি লেতেৰা বস্তু পেলাবলৈ নিদিওঁ। ঘৰত মানুহক কোৱা আছে, লেতেৰা বস্তু পুখুৰীত নেপেলাবা, যিহেতু আমি ইয়াত গা ধুব লগা হয়। গতিকে ইয়াত লেতেৰা বস্তু নেপেলাওঁ আমি, আৰু সেইকাৰণে পানীটো পৰিষ্কাৰ আছে। পৰিষ্কাৰ পানী থকাৰ কাৰণে আমি মানে ইয়াতে গাও ধুই লওঁ। প্ৰথমত গাও ধোৱাৰ পিছত গোৱামুখত যাব লাগিব এপাক। গাও ধোৱা হ'ল প্ৰায়। এতিয়া মুখত অলপ পানী ল'লোঁ, পেলাই দিলোঁ। এতিয়া গাও ধোৱা হ'ল, এতিয়া ওপৰত যাওঁ আৰু ঘৰত যাওঁ। ঘৰৰ পৰা কাপোৰ গা চা ধুই লৈছোঁ, গোগামুখত যাম। গোগামুখত ৰাইজ মই কেলৈ যাম জানানে? কাৰণ এইটো আমাৰ মানে মাল অলপ আনিব যাম। মানে গাঁৱতে সৰু এখন মোৰ দোকান আছে। দোকানৰ কাৰণে গেলামালৰ মাল অলপ কিছুমান আনিব লগা আছে, যাম। এইজনী আমাৰ অলপ আগতে কৈছিলোঁ ক্ৰছ, এইজনীয়ে আমাৰ ক্ৰছ গাই। এইটোৱে মায়ে গাখীৰ খীৰাই আছে। গাখীৰ হয় 3 লিটাৰমান হয় গাখীৰ। মায়ে খীৰাই আছে। মানে গাখীৰ খীৰোৱা হ'লে গাখীৰখিনি দোকানলৈ লৈ যাব লাগিব। দোকানত গৈ মানে আমাৰ গোগামুখত যাম এপাক। গোগামুখত মাল অলপ লৈ আহিম। ৰাইজ, এতিয়া মই ক'ত আছোঁ জানেনে? এতিয়া মই গোগামুখত আছোঁ। ভালকৈ নাহে ন? NHPC ৰোডত, বিল্ডিঙৰ ওপৰত আছোঁ। কৰ্ণপুৰৰ অফিচত। কৰ্ণপুৰৰ অফিচৰ পৰা পইচা অলপ দি লওঁ। পইচা দিয়াৰ পিছত মই যাম ডাইৰেক্ট মালিকৰ দোকানত। মালিকৰ দোকানৰ পৰা অলপ গেলামালৰ বস্তু ল'ব লগা আছে। গেলামালৰ বস্তু অলপ লৈ ঘৰলৈ আহিম। এইটো কৰ্ণপুৰৰ ওচৰৰ পৰা এতিয়া তললৈ নামি আহিছোঁ, বিল্ডিঙৰ পৰা। তলত নামি মালিকৰ ওচৰত যাম। এইটো বিল্ডিঙৰ চিৰি হয়, চাই লওক। বিল্ডিঙৰ চিৰি মানে এইটো লোহাৰে বনোৱা, টেম্পৰাৰী লোহাৰে বনোৱা। মানে বাহিৰৰ পৰা মানে দিব পাৰে বিল্ডিঙত, টেম্পৰাৰী। বিল্ডিঙৰ পৰা নামিলোঁ। এতিয়া আমি মালিকৰ দোকানত যাওঁ। বৰষুণো আহিব, বৰষুণৰ সম্ভাৱনা আছেই। আহিলেই বৰষুণ। মালিকৰ দোকানত আহি ফচি গ'লোঁ। বৰষুণে পালে, আধা ঘণ্টামান এতিয়া দেৰি হ'ব। কেতিয়া এৰিব বৰষুণটো? বৰষুণ ইমান পৰিছে এইবাৰ, একদম
নেৰে একেৰাহে বৰষুণ পৰি আছে যিহেতু বাৰিষা কাল বৰষুণ হ'বই এতিয়া আৰু কোৱা কথা নহয় খৰালি কালত বাৰু ইমান নহয়গৈ বাৰিষা যিহেতু বৰষুণ পৰিব হ'লেও এই বছৰটো অলপ বেছিকৈ পৰিছে যেন লাগিছে গতিকে দোকানৰ পৰাই অলপ শ্বপিং কৰি আছোঁ আৰু বহি এলাহ লাগি গৈছে 1 ঘণ্টামান বহিলোৱে বহি আমনি বৰষুণ এৰা নাই এৰিলে ঘৰত যাম ভোকো লাগি গৈছে যাওঁ নেকি বুলি ভাবিছোঁ এতিয়া কিবা খায়ে লওঁ ল'ৰাটো আছে গৈ আছোঁ খাইছিলোঁ বৰষুণ হোৱাত মানে ইমান ৰাস্তা ঘাট ইমান ভাল নহয় ৰাস্তা ঘাট খহি গৈছে জগাই মালিকৰ দোকানতে বৰষুণ পৰি আছে অলপ কমিছে যিহেতু কমিব চাগে অলপ পিছত এইজন যে চাইডতে নহয় এইজন মানে মোৰ লগতে সোমালে বতৰটো যাব পৰা নাই ময়ো যাব পৰা নাই বৰষুণো এৰা নাই বৰষুণ এৰিলেই আমি ঘৰলৈ যাব পাৰিলোঁ হয় কিন্তু ঘৰলৈ যাব পৰা নাই এতিয়া আমনি লাগিছে একদম একেৰাহে বহিছোঁ জেগাও নাই যে বহিবলৈ ক'ৰবাত এতিয়া কৰা যায় তেখেতে অলপ জেগা ওলাইছে বহিবলৈ উপায় নাই আৰু কিমান থিয় হৈ থাকিব বহিলে আৰু কিহত বহিলে স্কুলতে বহিলে বহি লৈছোঁ অলপ আৰু মালিকৰ দোকানতে বহি লৈছোঁ উপায় নাই দোকানত থকা ল'ৰাজন এইটো চাওক এইটোৱে আমাৰ মালিকৰ দোকান ওচৰত আছে মালিকৰ দোকান এখন দোকানৰ পৰাই আমি গেলামালৰ মাল কিনি আনো পাইকাৰী ৰেটত এখন দোকান আছে যিহেতু থাকোঁ আৰু তাত প্ৰায় চলি আছোঁ আৰু দিনটো এনলাজ উপায় নাই আৰু কি কৰিব আৰু কষ্ট নাই এনেকুৱা হৈছে মাজে মাজে ইউটিউবত ভিডিঅ' দি থাকোঁ আৰু মনটো ভাল লাগে আপোনালোকে চাব ভিডিঅ'টো চাই কেনেকুৱা জনাব এনেকুৱা ধৰণৰ ভিডিঅ' দিলে ভাল লাগিব কমেণ্ট কৰিব এই অলপ হাঁহি ল'লোঁ আপোনালোকে অলপ হাঁহি লওক পাৰিলে এইটো অলপ খেলত আহিলোঁ এতিয়া মৰণ ভাই ছক্কা মাৰ দিয়া তোনে গাঁৱৰ ল'ৰাকেইটাই ক্ৰিকেট খেলি আছে তাতে আহিলোঁ অলপ ক্ৰিকেট খেলিছে খেলত ভালে খেলিছে অলপ চাই আছোঁ আৰু ভিডিঅ' অলপ কৰি লওঁ মাৰিলে বঢ়িয়া 1 ৰান লৈ লোৱা 1 ৰান ইতিমধ্যে লৈ লৈছে আৰু একবাৰ 2 ৰান হৈ গ'ল মিষ্টেক হৈ গ'ল কিন্তু বলটো ধৰিব নোৱাৰিলে মিষ্টেকত এতিয়া চাওক কিমান মাৰে 52 বঢ়িয়া ছক্কা নাইচ ছক্কা হৈ গ'ল বঢ়িয়া খেলিছে गाँवते मेरा बचपन का दोस्त बाय कैसा है अच्छा है ना कितना देते तो किधर था इतना देर मुंबई में था कब आया है अभी हो गया 2 बरस ठीक है लॉकडाउन से पहले आया ठीक है ना काम शाम बराबर चल रहे हैं ना चल रहा है एकदम चल रहा है ठीक है अभी গাঁৱতে এখন মিটিং আছিলে মিটিঙত প্ৰথমত আহিলে মানে ইয়াত বহাৰ আগত আমি সেৱা কৰি লওঁ প্ৰথমত এইটো মানে আগৰ পৰাই পৰম্পৰা গাঁৱত মিটিং আছে আমাৰ এই মেম্বৰ আহি আছে বহি এতিয়া তেখেতো সেৱা কৰিব বহিব মানে যিটো মানে কিবা দিয়া থাকে তাত সেৱা কৰে আহি লওঁ কি কৈ আছেতো অলপ আহি লওঁ আৰু আপোনালোকৰ অলপ সহায়েৰে মোক ভিডিঅ' বনাবলৈ উৎসাহ জন্মাব তাতে মানে মাতিলে থেংক ইউ আমাৰ এই বিয়াই আছে লগত বিয়াই হাতখন খালি দি থাকে আৰু লাজ কৰে আমাৰ সন্মুখত আহিবলৈ লাজ কৰে যিহেতু ডেকা হ'লতো এতিয়া আহিবলৈ কওঁ অলপ আহি দিয়া বোলে নাহে ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব লাষ্টলৈকে দেখাৰ কাৰণে ধন্যবাদ।